হেল্ল' ফ্ৰেণ্ডছ, মই এটা কোমোৰাৰ খুব ধুনীয়া ৰেচিপি লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ভাল পাব। ভিডিঅ'টো শেষলৈ চাব আৰু এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। মই কোমোৰা এনেদৰে ডাঙৰ ডাঙৰকৈ কাটি লৈছোঁ। তাৰপিছত আলু লৈছোঁ এনেকৈ ডাঙৰকৈ কাটি। তাৰপিছত এনেকৈ বেহৰ আধা মুঠিমান হ'ব এনেকৈ তিয়াই লৈছোঁ। ইয়াত লৈছোঁ অকণমান জিৰা, ডাঙৰ ইলাচি এটা, সৰু ইলাচি দুটামান, তাৰপিছত লং এটুকুৰা সৰু। ইয়াত লৈ লৈছোঁ নহৰু 6-7 ফুটমান আৰু আদা লৈছোঁ সৰু এটুকুৰা। জলকীয়া নিজৰ হিচাপত লৈ ল'ব পাৰে। মই 6-7টামান লৈ লৈছোঁ। ডাঙৰ পিঁয়াজ এটা লৈছোঁ আৰু নৰসিংহৰ পাত 2 খিলামান। প্ৰথমতে মই আলু আৰু কোমোৰাখিনি এনেদৰে বইল কৰি ল'ম। তাৰপিছত মই থৈ দিয়া মছলাখিনি একেলগে মিক্সিত পিচি ল'ম। সৰিয়হ, জিৰা, যিখিনি মছলা আছিল সকলোখিনি একেলগে মিক্সিত পিচি ল'ম। আহকচোন, এইখিনি বইল হ'বলৈ দিছোঁ আৰু মই মছলাখিনি পিচি লৈছোঁ। বইল হ'বলৈ দিয়া আলু আৰু কোমোৰাখিনি মই মাজে মাজে চেক কৰি চাম বইল হৈছে নে নাই। আৰু অকণমান বাকী আছে বইল হ'বলৈ। তাৰপিছত মই এইখিনি আন এটা পাত্ৰত বাকি থ'ম আৰু এই একেটা কেৰাহীতে মই বনাম। এইখিনি অকণমান আৰু বইল হৈ লওক। তাৰপিছত এইখিনি মই বাকি ল'ম। হালধি গুড়ি অকণমান দি দিছোঁ। আৰু সোৱাদ অনুসৰি নিমখ দি দিছোঁ। নিমখখিনি দি মই এইখিনি ভালদৰে লৰাই দিম। আৰু এইখিনি তেলখিনি ওপৰলৈ অহালৈকে অকণমান ভাজি থাকিম। গেছটো মিডিয়াম টু ল' ফ্লেমতে ৰাখিছোঁ কাৰণ মছলাখিনি যাতে জ্বলি নাযায়। আৰু এনেদৰে অকণমান লৰাই লৰাই ভাজি লৈছোঁ যাতে তেলখিনি মছলাখিনি ভালকৈ ভাজ খায় আৰু তেলখিনি এৰি দিয়ে। এনেদৰে মছলাখিনি তেল এৰি দিছে। এতিয়া মই কোমোৰাখিনি ইয়াত দি দিম। কোমোৰাখিনি মই পানীখিনি অজৰাই লৈছিলোঁ। পানীখিনি পেলাই দিয়া নাই। পানীখিনি এনেদৰে থৈ দিছোঁ, পিছত দি দিম। আৰু মই এতিয়া কোমোৰাখিনি এনেকৈ ভাজি লৈছোঁ। অলপ দেৰি মই কোমোৰাখিনি ভাজি ল'ম যাতে মছলাটো সোমাই যায়। আৰু মছলা সোমাই যোৱাৰ পিছত মই এইখিনি পানীয়ে মই এই কোমোৰাখিনি দি দিম। ভালদৰে ভাজি লোৱাৰ পিছত ইয়াত আপুনি দেখিব যে অকণমান কোমোৰাৰ পৰা পানী ওলাবলৈ ধৰিছে। সেইখিনি সময়তে অকণমান ঢাকনিখন দি 5 মিনিটমান সময় ৰাখি দিব। মই এনেদৰে ঢাকনি দি দিছোঁ। 5 মিনিটমান সময় এনেদৰে থ'ম। 5 মিনিটমান সময় এনেদৰে থোৱাৰ পিছত মই আকৌ ঢাকনিখন গুচাই অকণমান লাৰি দিছোঁ। দেখিবলৈ পাইছে পানী উঠিছে। পানীখিনি শুকোৱালৈকে ভালদৰে লৰাই লৰাই ভাজি থাকিম। যদি আপুনি ইচ্ছা কৰে অকণমান জিৰা গুড়ি নহ'লে অকণমান ৰেড চিলি পাউডাৰ দি দিব পাৰে। এতিয়া মোৰ পানীখিনি শুকাই গ'ল। এনেদৰে লৰাই লৰাই অকণমান সময় ভাজি মই এতিয়া পানীখিনি দি দিছোঁ। ইয়াত লাহে লাহে মই এনেকৈ পানীখিনি দি দিম। অকণমান লাৰি দিছোঁ।
আপুনি পানী নিজৰ জোখ অনুসৰি দিব পাৰে। গ্ৰেভি বনালে অকণমান কমকৈ দিব পানী। নিজৰ হিচাপত এনেকৈ পানীখিনি দি অকণমান উতলিবলৈ দিছোঁ। এতিয়া মই গেছটো হাই ফ্লেমতে দি থৈছোঁ। অলপ সময় উতলিব দিয়াৰ পিছত পানীখিনি অকণমান শুহি গৈছে আৰু এতিয়া প্ৰায় হৈয়ে গৈছে। এনেদৰে পানীখিনি অকণমান কমি যোৱাৰ পিছত প্ৰায় এইখিনি হৈয়ে গৈছে আৰু 1 মিনিটমান সময় উতলিবলৈ দি এইখন নমাই থ'ম। আপোনালোকে যদি ইচ্ছা কৰে এনেদৰে বনাই খাব পাৰে। খুব ধুনীয়া হয় খাবলৈ আৰু খুব সহজো হয় বনাবলৈ। এবাৰ খাই চাবচোন এনেদৰে। এইদৰে মই এনেকৈ নমাই ৰাখি দিছোঁ। দেখিছে খুব ধুনীয়া হৈছে দেখিবলৈও আৰু খাবলৈও খুব ধুনীয়া। আপোনালোকে যদি ইচ্ছা কৰে এনেদৰে বনাই খাবচোন।